নমস্কাৰ বন্ধুসকল আপোনালোকৰ লগত আজি এটা কথা শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। বন্ধুসকল, জীৱনত কেতিয়াও কাৰো পৰা আশা নকৰিব, কাৰণ আপুনি যিমান বেছি আশা কৰিব সিমান বেছি আপুনি দুখ পাব, কষ্ট পাব, অন্যথা একোই নহয়। বন্ধুসকল চাওক, যদি আপুনি নিজৰ পৰা আশা কৰে, তেতিয়াহ'লে যদি আপুনি কিবা এটা কাম কৰে আৰু সেই কামটোৰ পৰা যদি আপুনি নিজে আশা কৰে, সেই কামটোৰ পৰা যদি আপুনি আশা কৰে, তেতিয়াহ'লে কি হ'ব, হয়তো আপুনি কিবা এটা শিকি যাব, হয়তো নহ'লে আপুনি কিবা নহয় কিবা এটা ৰিজাল্ট পাব। কিন্তু যদিহে আপুনি আনৰ পৰা আশা কৰে, তেতিয়াহ'লে কি হ'ব, তেতিয়াহ'লে আপুনি কেৱল আৰু কেৱল দুখ পাব, কষ্ট পাব, অন্যথা একোই নহয়। চাওক বন্ধুসকল, প্ৰথমতেতো এটা কথা ক'ম যে আপুনি যেতিয়া এই ধৰণৰ কথা ভাবি থাকে, যে এই ধৰণৰ কথা বা এই ধৰণৰ মনোভাৱনা যেতিয়া আপুনি নিজৰ মাজত ৰাখিব যে তেওঁৰ দ্বাৰা সেই কামটো হৈ যাব, তেওঁৰ দ্বাৰা সেই কামটো কৰাম বুলি যদি ভাবি থাকে, তেতিয়াহ'লে ক'ম যে তাত কেৱল আৰু কেৱল আপুনি দুখে পাব। সদায় বন্ধুসকল নিজৰ কাম নিজে কৰিব আৰু নিজৰ পৰা আশা কৰিব। বন্ধুসকল, এটা কথাই ক'ম যে চাওক, আপুনি হয়তো ভাবিব যে সেই কামটো তেওঁৰ দ্বাৰা 2 দিন সময় দিছিলোঁ, হ'ব লাগিছিল, কিন্তু নহ'ল, কিন্তু কি কাৰণত নহ'ল। তো এনেকুৱা ধৰণৰ কথা যেতিয়া আপুনি ভাবিব, মূৰত যেতিয়া আনিব, তেতিয়া কি হ'ব, তেতিয়া আপুনি ওপৰৰ পৰাতো বহুতো কথা তেওঁৰ পৰা শুনিব লাগিব, লগতে কি হ'ব, আপুনি দুখ পাব, কষ্ট পাব আৰু লগতে এটা মনোমালিন্য হৈ যাব। তো বন্ধুসকল চাওক, যদি আপুনি সুখী থাকিব বিচাৰে, সদায় যদি আপুনি হেপী থাকিব বিচাৰে, তেতিয়াহ'লে ক'ম যে আপুনি সদায় নিজৰ কাম নিজে কৰক আৰু সদায় নিজৰ পৰা আশা কৰক। তো বন্ধুসকল, আজিলৈকে ইমানেই আছিল। আকৌ লগ পাম এটা নতুন ভিডিঅ'। তেতিয়ালৈকে সুস্থ থাকক, ভালে থাকক আৰু সদায় হাঁহি থাকক। ধন্যবাদ।